নমস্কাৰ সবকে স্বাগতম। 1 এপ্ৰিল 2020 পৰা সব মোবাইলৰ দাম বাঢ়ি গ'ল। কিয়নো ইমান দাম বাঢ়িল আহক জানো। এপ্ৰিল 2020 পৰা সব মোবাইলৰ দাম বাঢ়ি গ'ল। ৰিয়েলমিৰ ফোনবিলাক 1000ৰ পৰা 3000 লৈকে দাম বাঢ়িল বেলেগ মডেলছবোৰত। ৰিয়েলমি ভিভ' সবতে এনেকুৱাকৈ দাম বঢ়াই দিলে। কাৰণটো হ'ল আমাৰ ভাৰত চৰকাৰে মোবাইল পাৰ্টছৰ GST বঢ়াই দিলে। আগতে GST 12% আছিলে আৰু এতিয়া 18% কৰি দিলে। মোটামুটি 50% টেক্স বাঢ়ি গ'ল। আমি সকলোৱে দেখি আহিছোঁ যোৱা 1 বছৰৰ পৰা যে মোবাইলছবোৰ মেড ইন ইণ্ডিয়া বুলি লিখা থাকে না কি মেড ইন চাইনা। যদিও সব কোম্পানীবোৰে ভাৰততে মোবাইলবোৰ মেনুফেকচাৰ কৰে, কিন্তু মোবাইলত থকা কিছুমান পাৰ্টছ এতিয়া বাহিৰৰ দেশৰ পৰা ইম্পৰ্ট কৰে। যেনেকৈ প্ৰচেছৰটো হৈ গ'ল, কেমেৰা মডিউলটো হৈ গ'ল, চাৰ্জাৰটো হৈ গ'ল। তেনেকুৱা সৰু সুৰা পাৰ্টছ ধেৰ বাহিৰৰ পৰা ইম্পৰ্ট কৰি আনে আৰু ইয়াত এছেম্বল কৰি দিয়ে। যোৱা বছৰটো মোবাইল পাৰ্টছ ইম্পৰ্ট টেক্স 12% আছিলে, কিন্তু এইবাৰৰ ইউনিয়ন বাজেটত এইটো 18% কৰি দিলে। যেতিয়াই এইটো এনাউন্স কৰিছিল তেতিয়াই মেক্সিমাম মোবাইল কোম্পানীয়ে অনুৰোধো কৰিছিল ভাৰত চৰকাৰৰ পৰা যে টেক্সটো নবঢ়াওক, কিয়নো বঢ়ালে লোকচান কাষ্টমাৰ মানে আমাৰে হ'ব। গোটেই মোবাইল কোম্পানীৰ ফোনবোৰত আপডেটেড নতুন দামবোৰ ভিডিঅ'টোত দিয়া আছে। চাব পাৰোঁ যে ৰিয়েলমি 6 Pro যোনটো মোবাইল কেইদিনমানৰ আগত 17,000ত লঞ্চ কৰিছিলে, এতিয়া দামটো 18,000 কৰি দিলে। 1,000 টকাৰ ইনক্ৰিমেণ্ট। ৰিয়েলমি X2 Pro 28,000ৰ পৰা 30,000 কৰি দিলে, 2,000 টকাৰ ইনক্ৰিমেণ্ট। তেনেকৈ ৰেডমি ফালে চাব গ'লে ৰেডমি Note 9 Pro Max যোনটো লকডাউনৰ কাৰণে মানুহে কিনিব পৰা নাছিলে, এতিয়া 1500 টকাৰ বেছি মূল্যত পোৱা যাব। ৰেডমি K20 Pro 25,000ৰ পৰা 27,000 কৰি দিয়া গৈছে। Poco X2 ফালে চালে 16,000ৰ পৰা 17,000 কৰি দিয়া গ'ল। তেনেকৈ ভিভ'ৰ ফেমাছ বাজেট ফ্ৰেণ্ডলি মোবাইল U10 মডেলটো যোনটো আগতে 9,000 টকাত পোৱা গৈছিলে, এতিয়া 10,000 টকা হৈ গ'ল। ডাঙৰ কোম্পানী যেনেকৈ ছেমছাং আৰু এপল এইবোৰত 4,000ৰ পৰা 5,000 লৈকে দাম বঢ়োৱা গৈছে। ছেমছাঙৰ ফ্লেগশ্বিপ ছিৰিজ যেনেকৈ S20 হৈ গ'ল 6,000ৰ পৰা 7,000 লৈকে বঢ়োৱা গৈছে। আমিতো জানো আইফোনছ আগৰ পৰাই দাম বেছি থাকে, এতিয়া তাতেই আকৌ 4,000ৰ পৰা 5,000 টকাৰ ইনক্ৰিমেণ্ট কৰি দিলে। এতিয়া জানো মানুহে কিডনীৰ লগত লাংচো বিক্ৰী কৰিবলগীয়া হ'ব আইফোন কিনাৰ কাৰণে। আপোনালোকে কি ভাবে? চৰকাৰে ইম্পৰ্ট টেক্স বঢ়াই ভাল কৰিলে? কমেণ্ট কৰি নিশ্চয় জনাব। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল। ছাবস্ক্ৰাইব আৰু লাইক কৰিব নেপাহৰিব। বাই।